বিশ্বনাথ ঘাটলৈ পিকনিক চাবলৈ মানুহবোৰে পিকনিক খাই আছে আৰু আমি ইয়াত কি কৰিবলৈ আহিছোঁ, মানুহ চাবলৈ আহিছোঁ। আমি পিকনিক কালিয়ে খালোঁ 31 ডিচেম্বৰ আৰু আজি নিউ ইয়েৰ সোমালে। আপোনালোকক নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। নতুন বছৰটো যাতে ভালে কুশলে যায় তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু চব হেপ্পী থাকক, চবৰে লাইফটো এনজয় কৰক, নিজে বিচৰা মতে এনজয় কৰক। আৰু আমিও এনজয় কৰিবলৈ আহিছোঁ বিশ্বনাথ ঘাটলৈ বুলি। বিশ্বনাথ চাৰিআলিত মানে বিশ্বনাথ ঘাটেই আছে য'ত পিকনিক খোৱা হয় মেইন, তাতে আমি আহিছোঁ আৰু চাবলৈ। গাইজ আজি আমি ফাৰ্ষ্ট খাই বেছি উৎপাত নকৰিব, পিটিকাই পৰিব, নহয় পুলিচ মামাই পিটিব। চ' গাইজ চাই থাকক আগলৈ ভিডিঅ'টো। এতিয়া আমি আহি আছোঁ ঘৰলৈ মানে ৰুমলৈ। চালোঁ আৰু পিকনিক খোৱা।